ওয়েলকাম টু মাই ইউটিউব চ্যানেল ডিজিটাল ইনফো। আজি আমি আলোচনা কৰিম এটা নতুন এপ্লিকেশনৰ বিষয়, যিটো এপ্লিকেশন আপোনালোকক যথেষ্টখিনি সহায় কৰিব। সো বলক আজিৰ ভিডিওটোলৈ আগবাঢ়ো আৰু তাৰ আগতে এটা কথা কৈ দিওঁ, আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত বেল আইকন প্ৰেছ কৰি অল নটিফিকেশ্যন যাতে সকলোতকৈ আগত মোৰ ভিডিঅ' নটিফিকেশ্যন পায়। সো বলক আজি এইটো কি এপছ আৰু কি এপ্লিকেশন হয় তাৰ বিষয়ে আলোচনা কৰিম। আৰু আকৌ কৈছোঁ, ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ল'ব যাতে সকলোতকৈ আগত মোৰ ভিডিঅ' নটিফিকেশ্যনটো পায়। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। যেটো এপ্লিকেশন হয় আপোনালোকৰ বহুতখিনি সহায় কৰিব আৰু আপোনালোকে যদি ভাবিছে যে দিনৰ ভিতৰত আপোনালোকে কেনেকৈ ইংৰাজী শিকিব পাৰিব, সো এনেকৈ বহুত এপ্লিকেশন আছে যিবোৰ এপ্লিকেশনত আপুনি প্লে ষ্টৰত পাই যাব যে 24 দিনত ইংৰাজী শিকক, 1 মাহত ইংৰাজী শিকক বা 12 দিনত ইংৰাজী শিকিব পাৰিব। তেনেকুৱা বহুত এপ্লিকেশন আছে। তাৰ ভিতৰত আজি মই আপোনালোকক এনেকুৱা এটা এপ্লিকেশনৰ বিষয়ে ক'ম। সো বহুত এপ্লিকেশন আছে যিবোৰ এপ্লিকেশন হয়তো ইউ ডিকশ্যনাৰী হওক বা ডিকশ্যনাৰী হওক, বহুত ডিকশ্যনাৰী আছে। তো তাৰ বিষয়ে মই আলোচনা নকৰোঁ। আজি মই আপোনালোকক যিটো এপ্লিকেশনৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে গুগল ট্ৰান্সলেশ্যন। ইয়াত আপুনি ট্ৰান্সলেট কৰি আপুনি শিকিব পাৰিব। তো কিবা এটা বস্তুৰ বিষয়ে যদি আপুনি নেজানে, আপুনি সাৰ্চ কৰিলে অসমীয়াত বা বেংগলীত বা হিন্দীত আপুনি যিটো বিচাৰে সেইটোতে পাই যাব। তো চিম্পলি আপুনি কি কৰিব, আপুনি প্লে ষ্টৰটো অন কৰিব। অন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব গুগল GOOGLE গুগল TRANS এইটো ইমান লিখাৰ পিছত গুগল ট্ৰান্সলেশ্যন লিখাৰ পিছত আপুনি কি কৰিব, চিম্পলি আপুনি সাৰ্চ কৰিব। প্ৰথমটো যোনটো আহিছে এপ্লিকেশন, এইটো এপ্লিকেশন আপুনি ইনষ্টল কৰি ল'ব। সো মই ইনষ্টল কৰা আছে, মই ইনষ্টল নকৰোঁ। তো ইনষ্টল কৰাৰ পিছত আপুনি কি কৰিব, আপুনি চিম্পলি অন কৰিব। সো মই অন কৰিছোঁ। অন কৰাৰ পিছত অলপ ইয়াত কিবা কিবি এলাও বিচাৰিব, এলাও দি দিব। এলাও দি দিয়াৰ পিছত চাওক ইয়াত বহুত ভাল ভাল ফেচিলিটি আছে। ইয়াত আপুনি গুগল ID দি আপুনি জইন হ'ব। হোৱাৰ পিছত ইয়াত হোম আছে, পাৰ্চেজ বুক আছে, অফলাইন ট্ৰান্সলেশ্যন আছে। তাৰপিছত ছেটিংছত আছে। ছেটিংছত আপুনি কি কি আছে, স্পীড, নৰ্মেল, এইবোৰ আপুনি এই কেপাচিটিবোৰ আপুনি কম বেছি কৰিব পাৰিব। সো ভিডিওটো বেছি দীঘল নকৰোঁ। এইটো কেনেকৈ আপুনি ইউজ কৰিব তাৰ আগত আৰু এবাৰ কৈছোঁ, আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ল'ব যাতে সকলোতকৈ আগত মোৰ ভিডিঅ' নটিফিকেশ্যনটো পায়। তো বলক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো চিম্পলি আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াত ক্লিক কৰিব, এই জেগাটোত ৰাইট ছাইডত ইয়াত য'ত বেংগলী লিখা আছে ইয়াত হয়তো আপোনাৰ ব্লেক লেংগুৱেজ থাকিব পাৰিব। তো চাওক ইয়াত বহুত লেংগুৱেজ আছে। আপুনি চিম্পলি কোনটো লেংগুৱেজত আপুনি লিখিব, টাইপ কৰিব সেইটো আপুনি চিলেক্ট কৰি ল'ব। মই ইয়াত ইংলিছ ছেট কৰি লৈছোঁ। কৰাৰ পিছত এইটো ছাইডত ৰাইট ছাইডত আপুনি কি লাগে, কোনটো লেংগুৱেজত আপুনি জানিব বিচাৰিছে। ধৰক এতিয়া যেনেকৈ হু আৰ ইউ আপুনি ইংলিছত বিচাৰিছে, হু আৰ মিনিংটো কি আপুনি জানিব বিচাৰিছে। তো চিম্পলি মই ইয়াত বেংগলী চিলেক্ট কৰি দিছোঁ। চ' আপুনি মই ইয়াত টাইপ কৰিছোঁ WHO হু আৰ ইউ। মই টাইপ কৰাৰ পিছত মই চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ পিছত এই জেগাত অপশ্যনটো দেখিব পাৰিছে আপুনি, তুমি কে, মানে আপুনি কোন। তো এনেকৈ আপুনি অতি সহজতে যিকোনো বস্তু আপুনি ইয়াত আপুনি সহজতে পাই যাব। তো চিম্পলি আপুনি যদি লিখিব নাজানে, আপুনি টাইপ কৰিব নাজানে, তো চিম্পলি এই ছাইডৰ চাওক মাইকৰ অপশ্যন দিয়া আছে। মাইকৰ অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত মুখেৰে কৰিব পাৰিব। চৰি, মোৰ ইয়াত অলৰেডি ৰেকৰ্ডিং হৈ আছে, তো সেইকাৰণে নহয়। আপুনি ইয়াত কৈ কিনে আপুনি ক'ব পাৰিব। তাৰপিছত আপুনি যদি কৈছে নাই মই বেংগলীত লিখিম আৰু ইংলিছত জানিব বিচাৰোঁ, চ' আপুনি কি কৰিব, এই ইয়াত যোনটো চিহ্ন আছে এই চিহ্নটো আপুনি চিম্পলি ক্লিক কৰিব। ৰাইট লেফ্ট হৈ যাব, ৰাইট টু লেফ্টত হ'ব, লেফ্টত টু ৰাইটত হ'ব। তো চিম্পলি আপুনি এনেকৈ কৰি ইয়াত আপুনি টাইপ কৰিব পাৰিব বা আপুনি ক'ব পাৰিব, মানে অসমীয়াত বেংগলীত লিখিব। তো চিম্পলি মই বেংগলীত কিবা এটা লিখি দিম আপোনাক দেখুৱাবৰ কাৰণে। চিম্পলি মই লিখিম আমি তোমাকে ভালোবাসি। চিম্পলি মই এইটো লিখিছোঁ। তো মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত চাওক এটা মই ইয়াত লিখিছোঁ বেংগলীত আমি তোমাকে ভালোবাসি। চ' ইংলিছত কি আহিছে, ইংলিছৰ মিনিংটো হ'ল আই লাভ ইউ। তো এনেকৈ আপুনি যিটো বিষয়ে আপুনি জানিব বিচাৰে সেইটো আপুনি জানিব পাৰিব। চ' আৰু কিবা যদি আপোনালোকক জানিব আছে মোক কমেণ্ট কৰি জনাব। আৰু তাৰ উপৰিও আৰু এটা ইয়াত আছে ছিষ্টেম আছে। আপুনি যদি কিবা এটা বস্তু আপুনি
ধৰক নেজানে বা দীঘলীয়া লিখা আছে, তো সেইটো আপুনি কি কৰিব, আপুনি চিম্পলি এইটো ফটোত কেপচাৰ কৰিব। ফটো কেপচাৰ কৰি চিম্পলি আপুনি কি কৰিব, কেমেৰাত ক্লিক কৰিব। কেমেৰাত ক্লিক কৰাৰ পিছত ইয়াত চাওক ৰাইট ছাইডত ইম্পৰ্ট বুলি লিখা আছে, ইয়াত চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপুনি মই যিকোনো এটা ফটো লৈ লৈছোঁ। ইয়াত চাওক এইটো মই লৈ লৈছোঁ। লোৱাৰ পিছত এইটো স্কেনিং হৈ আছে। স্কেনিং হোৱাৰ পিছত এইটো চাওক ইয়াত চিলেক্ট অল বুলি আছে, আপুনি চিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি চাৰ্চ কৰি হোৱাৰ পিছত এইটো চাওক গোটেইখিনি বেংগলীত আহি গৈছে কি লিখিছে। আপুনি এনেকৈ কৰি আপুনি যিখিনি বস্তু আপোনাৰ কিবা বৰ্ড হওক বা বিশেষ বাতৰি কাকতৰ পৰা আপুনি যদি ইংলিছত পঢ়িব নাজানে, অসমীয়ালৈ বা হিন্দীলৈ, উৰ্দুলৈ বা ইংলিছত আপুনি ট্ৰান্সলেশ্যন কৰি ল'ব পাৰিব। আৰু ভিডিঅ' যদি ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। এইটো এপ্লিকেশ্যনৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব বা আপুনি গুগল প্লে ষ্ট'ৰৰ পৰাও আপুনি ডাউনলোড কৰিব পাৰিব। তো আজি ইমানেই, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আকৌ কৈছোঁ ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক এটা কৰিব, তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।